So hello friends, মোৰ নাম হৈছে কুলদীপ ডেকা আৰু মই ৰিচিন কোম্পানীটোত কাম কৰি থকা 2 মাহ কমপ্লিট হৈ গ'ল আৰু এই 2 মাহত মই কমপ্লিট কৰিলো 1 লাখ টকা আৰ্নিং আৰু তেওঁলোকৰ যেটো গুৱাহাটীৰ বাবে তেওঁলোকে টাৰ্গেট দিছিলে 98000 হেতু মই কমপ্লিট কৰিলো গতিকে আপোনালোককো এই কোম্পানীৰ বিষয়ে অকমান বুজাব চেষ্টা কৰিছো আৰু এই কোম্পানীটোত কামটো ষ্টাৰ্ট কৰিবলৈ আপোনালোকে কিছুমান পেকেজত পজিশন ল'ব লাগিব সেই পেকেজবোৰ তলত দিয়া ধৰণৰ এটো প্ৰথম পেকেজ হৈছে ইন্টাৰমিডিয়েট পেকেজ এটোত আপোনালোকে যদি কামটো ষ্টাৰ্ট কৰে আপোনাৰ এক্টিভ ইনকাম হ'ব 400 টকা আৰু পেসিভ ইনকাম হ'ব 40 টকা নেক্সট পেকেজ আছে এক্সপাৰ্ট পেকেজ এই পেকেজত আপোনাৰ যদি কামটো ষ্টাৰ্ট কৰে তেতিয়া হলে আপোনাৰ এক্টিভ ইনকাম হ'ব 800 টকা আৰু পেসিভ ইনকাম হ'ব 80 টকা নেক্সট হৈছে মাস্টাৰ পেকেজ এই পেকেজটো যদি আপোনালোকে কামটো ষ্টাৰ্ট কৰে আপোনালোকৰ এক্টিভ ইনকাম হ'ব 1700 টকা আৰু পেসিভ ইনকাম হ'ব 170 টকা আৰু নেক্সট পেকেজ হৈছে এটো ব্ৰহ্মাস্ত্ৰ পেকেজ এটোৰ প্ৰাইস হৈছে 4999 মানে 4999 টকা এটোত এক্টিভ ইনকাম খিনি আপুনি ইফালে দি দিছো পেসিভ ইনকাম দেখাব পাৰে চাব পাৰে ইফালে সাইডত দি দিছো আৰু সকলোতকৈ বেষ্ট পেকেজ হৈছে প্ৰিমিয়াম প্ৰো পেকেজ এই কোম্পানীৰ সকলোতকৈ ভাল পেকেজ এটো যদি আপুনি ষ্টাৰ্ট কৰে আপুনি চাব পাৰে ইয়াৰ এক্টিভ ইনকাম ডাইৰেক্ট ইনকাম কিমান আৰু পেসিভ ইনকাম কিমান বাকি আপুনি হয়তো জানে বৰ্তমান সময়ত কিমান কম্পিটিশন আমি যিবিলাক ফিজিক্যালি কাম নাই বা গভৰ্ণমেন্ট জব নাই বা যিকোনো এটা চাকৰিৰ বাবে আমি কামটো ষ্টাৰ্ট কৰো তাতে কিমান কম্পিটিশন থাকে এতিয়া আমাৰ অসমত ওলাইছে 12500 পোষ্ট ওলাইছে তাতে এপ্লাই কৰিছে 18 লাখ ক্যান্ডিডেটে এপ্লাই কৰিছে আপোনাৰ হিচাপত আপুনি যদি ক্যালকুলেশন মাৰিছে আপুনি মোবাইল ক্যালকুলেটৰ ওলাই ল'ব এটা পোষ্টত 18 লাখ যিসকলে এপ্লাই কৰিছে 18 লাখ মানুহে যেতিয়া হেতু কামত কম্পিটিশন কৰিব এটা পোষ্টত 144 মানুহে তাতে কম্পিটিশন কৰিব 144 মানুহে কম্পিটিশন কৰি তাৰ পৰা এজন মানুহ সিলেকশন হ'ব সেই বুলি এনে হৈছে আমি হেবোৰ বাদ দিব লাগিব আমি সকলো ফালে মাথা মাৰিব লাগিব চৰকাৰী চাকৰিটো মাথা মাৰিব লাগিব আমি জবতো মাথা মাৰিব লাগিব তাৰ লগতে আমি এটা সেকেন্ড অপচন ৰাখিব লাগিব আমাৰ নেক্সট লাইফৰ কাৰণে যাতে আমি কিবা এটা বস্তু যদি আমি সাকসেস হ'ব নোৱাৰো নেক্সট যাতে আমি সেকেন্ড অপচন এটা থাকে যে আমি লাইফত সাকসেস হ'বলৈ গতিকে এই বৰ্তমান সময়ত কাম ষ্টাৰ্ট কৰিবলৈ ৰিচিন হৈছে এটা সকলোতকৈ ভাল প্লেটফৰ্ম আৰু এই প্লেটফৰ্মটো হৈছে সম্পূৰ্ণ লিগেল এণ্ড সেফ আপোনাক গোটেইখিনি সাৰ্টিফিকেট মই সাইডত প্ৰভাইড কৰি দিছো আইএসও সাৰ্টিফিকেট এফালে আছে জিএসটি সাৰ্টিফিকেট গোটেইখিনি সাৰ্টিফিকেট আপোনাক দেখাই দিছো গতিকে কামটো ষ্টাৰ্ট কৰিবলৈ একো ভয় কৰিব নালাগে সম্পূৰ্ণ লিগেল এণ্ড সেফ হয় যদি আপুনি গোটেইখিনি কথা বুজি পালে মোৰ হোৱাটছআপলৈ ঘূৰি যাওক তাতে গৈ মোক আৰু এটা হাই দিয়ক নাইবা ডান বুলি লিখি দিয়ক মই ভিডিঅটো চালো তেনেকৈ লিখি দিয়ক তাৰপিছত মই আপোনাক গোটেইখিনি প্ৰচেছ কেনেকৈ জইন কৰিব লাগে গোটেইখিনি আপোনাক শিকাই আছো গতিকে এই ভিডিঅটোৰ পৰা বিদায় লৈছো আপোনালোকে মোৰ হোৱাটছআপত যাওক যাই পেলাই হাই এটা দিয়ক ধন্যবাদ